गांधी मुर्दाबाद सोनिया गांधी मुर्दाबाद राहुल गांधी मुर्दाबाद सोनिया गांधी मुर्दाबाद আমিয়ে নহয় দেশৰ সংবাদ মাধ্যমত আমি বিভিন্ন ধৰণে আমি বহুতে কোৱা আমি শুনিছোঁ আৰু আমি আশংকাও কৰিছোঁ বিশেষকৈ আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি আশংকা কৰিছোঁ নহ'লেতো আমাৰ নিজৰ দেশৰ এটি অংগৰাজ্যত এগৰাকী দেশৰ সৰ্বোচ্চ আসনত অধিষ্ঠিত দেশৰ প্ৰধানমন্ত্ৰীৰ ওপৰত তেনেকুৱা ধৰণৰ নিকৃষ্ট অমানৱীয় কাণ্ড কেনেকৈ সংঘটিত হ'ব পাৰে নিশ্চয় ইয়াত কংগ্ৰেছ আৰু পাকিস্তানৰ মিতিৰালি নিশ্চয় আজি আমি এই গৈবাৰী মণ্ডল কাৰ্যালয়ত উপস্থিত হোৱাৰ কাৰণটো হ'ল যোৱাকালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী পাঞ্জাৱ ভ্ৰমণত যাওঁতে যি নিৰাপত্তা এটা গাফিলতি পাঞ্জাৱ চৰকাৰৰ ফালৰ পৰা হ'ল আৰু ইমান সাংবিধানিক পদত থকা ব্যক্তি এজনক যি নিৰাপত্তা প্ৰদান কৰিব নোৱাৰিলে সেই গাফিলতিক আমি ভাৰতীয় জনতা যুৱ মৰ্চা তামোলপুৰ জিলা লগতে ভাৰতীয় জনতা পাৰ্টি তামোলপুৰ জিলাৰ সমূহ বিষয়ববীয়াসকল বা কাৰ্যকৰ্তাসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এনে নিকৃষ্ট মানসিকতাৰ হেৰিক আমি ভাৰতীয় জনতা যুৱ মৰ্চা তামোলপুৰ জিলাৰ ফালৰ পৰা ধিক্কাৰ দিছোঁ যাতে তেওঁ অকল ভাজপাৰে প্ৰধানমন্ত্ৰী নহয় দেশৰ প্ৰত্যেক জনগণৰ প্ৰধানমন্ত্ৰী হয় আৰু তেখেত ইমান এটা ডাঙৰ সাংবিধানিক পদত থকাৰ সত্ত্বেও সেই যি ভুল কৰিলে এনে এটা ঘোৰ নিন্দনীয় কাৰ্যক আমি তামোলপুৰ জিলা যুৱ মৰ্চাৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আগন্তুক দিনত তেনেকুৱা এটা ভুল নকৰে বুলি আমি সকীয়াই দিব বিচাৰিছোঁ আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি অসম কংগ্ৰেছ তথা গোটেই ভাৰতত যিকেইটা ৰাজ্যত কংগ্ৰেছ শাসিত হৈ আছে সকলো ৰাজ্যকে আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ